আজিৰ আইটেম খাচী ডিম ব্ৰইলাৰ আৰু মাছ আৰু এইফালে পুৰা কাম চলি আছে গাইজ এতিয়া বনিব আৰু টাইম হৈ আছে এতিয়া টাইম হ'ল 9:30 আমাৰ বহিব মাটন এতিয়া তেল হৈ গ'ল আৰু ফাইনেল এইফালে আছে গাইজ সকলোকে গুড মৰ্ণিং আৰু ৰাতিপুৱা 6টাত আজি ভিডিঅ'টো আৰম্ভ কৰিম আজি হৈছে লাষ্ট ডিচেম্বৰ ক'ব গ'লে ডিচেম্বৰটো শেষ 2024 শেষ 2025 নতুনকৈ খুৱাব তো আজি হৈছে 31 ডিচেম্বৰ 31 ডিচেম্বৰ মানে তো কিবা এটা আয়োজন কৰিব লাগে না তো আজি 31 ডিচেম্বৰ ৰাতিপুৱাহে তো কালি 1 তাৰিখ হ'ব তো আজি ৰাতি খাব লাগিব আৰু এতিয়া গৈ আছোঁ লগৰবোৰৰ লগত ৰাতিপুৱাই কিবা অলপ খৰি বগৰা যোগাৰ কৰোঁ কাৰণ আমাৰ ৰাতি আছে অলপ সৰুকৈ এটা পিকনিক সৰুকৈ কিমানকৈ নাজানো পইচাটো এতিয়া বৰ্তমান এতিয়া যাম লগৰবোৰৰ লগত তো অলপ ৰেডি কৰিব লাগিব ৰাতিৰ কাৰণে কাৰণ ডিউটি আছে আকৌ তো লেটছ গো আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মোৰ ঘৰৰ ওচৰৰ পৰা আৰু চাইকেলটো বহুত দিনৰ পিছত ল'লোঁ আৰু এতিয়া চলাই যাওঁ লগৰবোৰ কি আছে তাত গৈ চাওঁ কি কি ব্যৱস্থা আছে তো লেটছ গো গলি মাজত চাইকেল চলোৱা না এটা বেলেগে মজা ভাই চাওঁ হাত কঁপি গৈছে আৰু এইফালে চাব পাৰে কেনেকুৱা কুঁৱলী ভৰি আছে গাইছ ভয়ংকৰ এইফালে চাওক ভয়ংকৰ ঠাণ্ডা জুই জ্বলাব লাগিব ঠাণ্ডা পাই ঠাণ্ডা তো ভাই আহি গৈ পেলাই আৰু ইয়াত চাব পাৰে ইয়াত খাম আমি পিকনিক আজি ৰাতি এই মন্দিৰটোত নহয় এই ওখ ঠাইটোত আৰু এইফালে চাব পাৰে আমাৰ আড্ডাৰ জগা মন্দিৰ আৰু এতিয়া লগৰবোৰ আহি আছে তো চাওক কি ব্যৱস্থা হয় আৰু খৰিব কৰা যোগাৰ কৰি লওঁ তাৰপিছত গাইছ দেখাই আছোঁ লেটছ গো চাইছে লগৰটোৱে কিমান কাম কৰে গাইছ পিকনিকৰ কাৰণে না 31 ডিচেম্বৰ কাৰণে এতিয়া খৰি যোগাৰ কৰি আছোঁ আৰু কুঁৱলী চাওক গাইছ ভাই কুঁৱলী কেনেকুৱা গাইছ ইয়াৰ পৰা এক দেখা নাযায় অলপ পিছত ইয়াকে মই বিচাৰি আছিলোঁ তো এটা পালোঁ এতিয়া তামোল গছ শুকান মানে একদম শুকান তো আৰু গৈ আছোঁ এতিয়া ঘন জংঘলৰ মাজত আৰু অৱস্থা লগৰটো ক'ত গ'ল গাইছ তাকে চিনি পোৱা নাই তেনেকৈ কুঁৱলী ভয়ংকৰ কুঁৱলী গাইছ তো 31 ডিচেম্বৰ ৰাতি হ'ব ফাটাফাটি আৰু এতিয়া অলপ কাম বগৰা কৰি লওঁ খৰি বগৰা তো চাব পাৰে কুঁৱলী গাইছ পুৰা ৰেডি চাব পাৰে এইফালে বা এটা আহি গ'ল এইফালে মানুহ আমি 4জন 3জন মই এজন 4জন আৰু এইফালে ৰন্ধা বঢ়াৰ কাৰণে গাঁত খান্দি আছে মানে সৰুকৈ এটা আৰু এইফালে তিৰপাল লৈ আহিলোঁ ভাড়াত 200 টকা তো এইফালে এনেকুৱা আৰু চলিব আৰু পিকনিক সৰুকৈ এটা বক্স থাকিব আৰু ৰাতি আইটেমবোৰ হ'ব আৰু পইচা মিলোৱা হ'ব কিমানকৈ তো একদম এতিয়া খৰিবোৰ লৈ আহোঁ তাৰপিছত গাইছ ৰাতিপুৱা চাইছিলে আমি কেনেকুৱা মানে লাষ্ট ডিচেম্বৰ আয়োজন কৰিছিলোঁ খৰি বাগৰা কাটি ঘৰবোৰ বনাইছিলোঁ তো এতিয়া আহিলোঁ ৰাতি তো এতিয়া ৰাতি গাইছ এতিয়া বলক দেখাই আছোঁ বেকগ্ৰাউণ্ডত বক্স আৰু এইফালে পিকনিক আৰু কি কি আইটেম আছে সকলোবোৰ দেখাই আছোঁ তো লেটছ গো মন্দিৰৰ বক্স সৰু মৰু এটা আৰু এইফালে জুই হৈ গ'ল আৰু এইফালে চাব পাৰে আৰু আইটেম কি কি আছে আজি পুৰা সকলোবোৰ দেখাই আহিম আৰু ইয়াত জ্বলিব জুই ডাঙৰকৈ এটা তো লেটছ গো জুইবোৰ জ্বলাই লওঁ তাৰপিছত গাইছ দেখাই আছোঁ আইটেম কি কি আছে আমাৰ আজি খানা হৈছে মানে প্ৰথম হৈছে আণ্ডা তাৰপিছত মাছ তাৰপিছত ব্ৰইলাৰ মুৰ্গী তাৰপিছত খাচী তো আইটেম হ'ব 4টা আমি উঠাইছিলোঁ 400-500কৈ কিবা এটা তো সেই আঞ্জা হৈ যাব আৰু এইফালে ভাই কামত লাগি গ'ল মইতো ভিডিঅ' বনোৱাই কাম আৰু তো ভাই এতিয়া ব্ৰইলাৰ ৰেডি কৰি আছে মানে সন্ধিয়া টাইমত ব্ৰইলাৰটো হ'ব আৰু এইফালে পূৰা জুই লাগি গ'ল আৰু ভালকৈ আৰু ইয়াত আছে খাচী আছে আৰু আছে এইফালে ব্ৰইলাৰ তো আজি খানাটো হ'ব একদম ফাটাফাটি আৰু কেনেকুৱা বনাই কি কৰা চব দেখাম তো লাগি থাকক আৰু চাই থাকক 31 ডিচেম্বৰ পাৰ্টি সৰুকৈ আইটেম খাচী ডিম ব্ৰইলাৰ আৰু মাছ আৰু এইফালে পুৰা কাম চলি আছে আৰু গানটো অলপ টাইম বন্ধ কৰি দিলোঁ নহ'লে কপিৰাইট আহি যাব পাৰে ঠিক নাই তো গাইছ চাব পাৰে এইফালে পুৰা কাম চলি আছে পানী বটল 2টা এইফালে জুই আৰু এইফালে আমাৰ পুৰা আইটেম 4জন মানুহ আৰু 4টা আইটেম লেটছ গো এতিয়া বনাওঁ তাৰপিছত দেখাই আছোঁ গাইছ আগফালে গৈ কেনেকুৱা হয় পাৰ্টি আজি লেটছ গো গাইছ এতিয়া বহিব ব্ৰইলাৰ তো গাইছ এতিয়া ব্ৰইলাৰটো বহি গ'ল আৰু মানে আৰু এতিয়া কাম চলি আছে এইফালে আৰু এইফালে চাব পাৰে
ব্ৰইলাৰ হৈ গ'ল এয়া ভাই এতিয়া ভাই কি কৰি আছে অ' ভাই অ' ভাই ভাইৰ এংগেল লাগে ভাই এংগেল লাগে ভাইৰ ভাই কোৱা কিয় ক'বা ভাই অ' তেতিয়া মাছ ভাইয়ে পূৰা ফ্ৰাই কৰিব আৰু আমাৰ ৰাজ ভাই পূৰা কাৰিকৰ আৰু এইফালে আছে নাই 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 ভাই ইমান পঞ্চাছ কৰিব নোৱাৰোঁ ভাই চাওঁ চাওঁ 4টা পিচ আছে 4টাৰ কাৰণে আৰু এইফালে 5 পিচ এটা ক'ৰ পৰা বাঢ়ি গ'ল ভাই এটা সৰু পোৱালিৰ কাৰণে আছিলে অ' তো এটা পিচ বাঢ়ি গ'ল আৰু তেল আহি গ'ল আৰু এইফালে চব পৰে গাইছ বনি গ'ল খাচী মতলব মটন গাইছ এতিয়া বনিব আৰু টাইম হৈ আছে এতিয়া টাইম হ'ল 9:30 তো আমি এতিয়া বহাইছোঁ মটন মানে ইমান টাইমলৈকে মাছ ডিম চিকেন খোৱাৰ পিছত এতিয়া মটন আহি গ'ল ভাই পাৰ্টি আজি জবৰদস্ত গাইছ ইমানবোৰ বস্তু খাবলৈ মানে একদম পেট ভৰি গ'ল তো লেটছ গো হৈ দেখাই আছোঁ মটন স্টাৰ্ট আৰু এতিয়া তো এইফালে অ' ভাই ঐ খাই ল জলদি জলদি খাই ল তো এইফালে মাংস আহি গ'ল আৰু এইফালে চবকে দি আছে এতিয়া আৰু এতিয়া খাওঁ আৰু পিছত জুই আছে এইফালে জুইত যাম আৰু লেটছ গো এতিয়া খাই লওঁ তো আমাৰ হৈ গ'ল ৰেডি ভাই তো ভাইৰ খোৱাটো হৈ গ'ল ভাই অলপ ফ্ৰমত আছে এতিয়া তোৰ এইফালে ভাই এতিয়া ফ্ৰমত আছে একো ক'ব নোৱাৰি তো আমি এতিয়া খাই ল'লোঁ ভাত তাত খাই কেনে এতিয়া আৰামছে এতিয়া অলপ ডান্স বাগাৰা কৰিলোঁ তাৰপিছত যাম বাচন বৰ্তন ধোৱা আৰু এইটো চাওক বগাৰ নিচিনা কিবা চাই আছে অ' ভাই ঐ কাম কৰা ভাই তো এইফালে বাচন বৰ্তন ধোৱা হৈ আছে খোৱা বৰ্তমান হৈ গ'ল আৰু এইফালে দুটা এইফালে জুই পোৱাই আছে আৰু এইফালে খোৱাটো ৰেডি তো এতিয়া বাচন বৰ্তন ধুই লওঁ তাৰপিছত গাইছ লগ পাই আছোঁ লেটছ গো